আজি আমি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই গোৰেশ্বৰৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ জৰিয়তে আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰোঁ। স্মাৰকপত্ৰ আমি এইকাৰণে প্ৰদান কৰিছোঁ যে গোৰেশ্বৰৰ একমাত্ৰ অগ্ৰণী শিক্ষা অনুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ত যি আমাৰ স্থায়ী অধ্যক্ষ আমাৰ এই সম্পৰ্কে আমি বিভিন্ন আলোচনা বিলোচনা লিপ্ত হৈছিলোঁ যদিও কোনো ধৰণৰ আমি সুফল পোৱা নাই। আজি বিগত 2018 চনৰ 31 আগষ্টত পৰাই এই পদটো খালী হৈছে। গতিকে আমি শিক্ষামন্ত্ৰীক আমি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই এইটোৱে আহ্বান জনাইছোঁ যে স্মাৰকপত্ৰৰ জৰিয়তে তেখেতে এই বিষয়টো অতি তন্নকৈ পৰীক্ষা কৰি তেখেতে যাতে আমাক স্থায়ী অধ্যক্ষ নিযুক্তি কৰি যাতে গোৰেশ্বৰৰ যি অগ্ৰণী শিক্ষা অনুষ্ঠান এই শিক্ষা অনুষ্ঠানৰ যাতে সকলো কাম কাজৰ লগতে ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱা হেতুকে যাতে তেখেতে পদক্ষেপ হাতত লয় তাৰ বাবে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আজি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই। জিবিৰ প্ৰেছিডেণ্টে আজি 11 দিন আগতে পদত্যাগ কৰিছে। কি কাৰণত তেওঁ পদত্যাগ কৰিব লগা হ'ল? যিহেতু পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে তেওঁৰ কিছুমান ব্যক্তিগত সমস্যাৰ কাৰণে পদত্যাগ কৰিছে, কিন্তু আমি সংবাদ মাধ্যমৰ জৰিয়তে পাবলৈ সক্ষম হৈছোঁ যে তেখেতৰ বিভিন্ন ধৰণৰ ওজৰ আপত্তিৰ কাৰণে তেখেতে পদত্যাগ কৰা বুলি আমি ইতিমধ্যে সংবাদ মাধ্যমৰ দ্বাৰা জ্ঞাত হৈছোঁ। এই ক্ষেত্ৰতো যাতে প্ৰশাসন তথা চৰকাৰৰ বিষয়ববীয়াসকলে তেখেতসকলে যাতে তন্নকৈ পৰীক্ষা কৰি কি কাৰণত আচলতে আজি এবছৰ নহওঁতেই তেখেতে পদত্যাগ কৰিবলগীয়া হ'ল, এই বস্তুসমূহ সকলো বিষয় চালি জাৰি চাই যাতে গোৰেশ্বৰ মহাবিদ্যালয়ত যাতে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাৰ লগতে শিক্ষক কৰ্মচাৰী সকলোৱে যাতে ভালদৰে এটা সুস্থ সামাজিক বাতাবৰণৰ সৃষ্টি কৰি কৰ্ম তথা ছাত্ৰ ছাত্ৰীয়ে যাতে ক্লাছসমূহ কৰি যাব শিক্ষাদান কৰিব পাৰে তাৰ বাবে আমি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে।